তলিকা দা ভালে আছেনে? আছোঁ বাবা আছোঁ। মদ খাবলৈ কি নেৰে নেকি? মদ খাবলৈ এৰিবলৈ মদ শিকিছোঁ আৰু মদটো খাবৰ কাৰণেতো মদটো শিকিছোঁ। আপোনাকতো ডাক্তৰে মনা কৰিছিল মদ খাবলৈ। ডাক্তৰে মানা কৰিছে, ডাক্তৰেতো কৈয়ে দিছে মোৰ লিভাৰ নাই, তথাপি মই মদ এৰিব পাৰোঁ। মই মদ এৰিব নোৱাৰোঁৱেই। মই মদ এৰিলেও মদে মোক নেৰা হ'ল এতিয়া। আপুনি কি মদে খাই যাবগৈ নেকি? মানে জিন্দাগী এৰিব? মই মদ এৰিব পাৰোঁ, কিন্তু মদে মোক নেৰে। সেইকাৰণে মই মদ খাই থাকোঁ। ডাক্তৰে মোক কৈছে তোমাৰ লিভাৰটো শেষ আৰু এক বছৰ জীয়াই থাকিবা। মই ভাবিছোঁ 1 বছৰ জীয়াই থকাতকৈ মদ খাই মৰি থকাই ভাল। সেইকাৰণে মদকে খাওঁ আৰু লগত গাহৰি মাংস। मरेगा भाई, पीने के भी मरेगा, কোনো টেনশ্যন नहीं है। আপুনি যেতিয়া শেষ হৈ যাব তেতিয়াতো ৰাইজে আপোনাৰ পৰা বহুত গান শুনিবলৈ বিচাৰি আছে ৰাইজে, কি হ'ব? আৰে নল মৰিব গজালি হ'ব, তলিক্য সোণোৱাল মৰিব, নতুন তলিক্য সোণোৱাল ওলাব। ৰাইজৰ মাজত সোমাই ৰাইজৰ মাজৰ খুহুতীয়া ৰস বুটলি আনি ৰাইজক বিলাই দিব। আকৌ নতুন তলিক্য সোণোৱাল ওলাব। মইতো মদ এৰিব নোৱাৰোঁ ভাই। মই মদ এৰিলেও মদে মোক নেৰা হৈ গ'ল। আপুনি মদ এৰিব নে এতিয়া জিন্দেগী এৰিব? মই জিন্দেগী এৰি দিম, কিন্তু মদ এৰিব নোৱাৰোঁ ভাই। মদেই মোৰ জীৱন লৈ গুচি যাব।